नमस्कार बंधुसकल मोर नतुन भिडिओ आज आपनालोকক स्वागतम जनाइছো। आज आमी जुनाई गई आছিলে जुनाई যাব লগিয়াতে या दिखारी अलपमान नेपाली बस्तीत ब्रिजखन माने गाड़ीটো डायरेक्ट बासটো पाल्टी हल माने पाल्टिও নহল মাজত डायरेक्ट ब्लक কৰি দিলে। তাৰপিছত মানুহ কিমান মৰিলে ক'ব নোৱাৰে। जुनाইৰ পৰা বাসখন আহি আছিলে ডিব্ৰুগড় নহলে তিনচুকীয়া এনেকা যোৱা বাস আছিলে। এটো মাপানী বাসটো আছিলে নেকি, মাপানী নে পানী আছিলে দেই এই বাসটো। এতিয়া আৰক্ষী প্ৰশাসন উপস্থিত হৈছে আৰু চাব ইহঁতে। আৰু বাকি পুরা जुनाई যোৱা মানুহকিটা যাব নোৱাৰে এতিয়া অসুবিধাত বেছিৰা। কি কব ভাই ইয়াত কেনেকা হল কেছটো? ধ্যান কব গলে মই এতিয়া ৰাতিপুৱা ভাই ইমান টাইম হৈ গৈছে পেচেণ্ট লৈ আহিলো जुनाई যোৱা আছিলে এতিয়ালৈকে ৰখি আছো বহুত টাইম হৈ গ'ল। তো এমাৰ্জেন্সি যোৱা মানুহ এতিয়া আবদ্ধ হৈ ৰখি থাকিবলগীয়া হৈছে। কিমান মিনিট মান বৰ্তমান এতিয়া ৰখিলে? মোৰ হৈ গ'ল এতিয়া 60 মিনিট মান হৈ গ'ল। 60 মিনিট বহুত ভয়ানক কেছ হ'ল ইয়াত। ইপিনিতো যাব নোৱাৰে। তাৰপিছত বাকি ইয়াত চাওক जुनाई যোৱা মানুহকিটা এনেকা ৰখিবলগীয়া হৈছে, গাড়ী লাইন লাগিব লাগে। প্ৰশাসনকিটা আহিছে। सब गाड़ी नम्बर तो चाई लम। पासीघाटर पर जुनाई तो शिलापटा डिब्रुगढ़ तिनचुकिया जागुन एने तार जो गाड़ी तो आছিলে या नम्बर कौन और आरक्षी प्रशासने आহি उपकार करिले और इमान मानुह ভিৰ হৈছিলে আজি। गाड़ी लाइन बाय लाइन धरिले कारण जेहेतु माने जुनाई जाबलगिया आछे, किछुमान डिब्रुगढ़ हस्पिटेल जाबलगिया आछे बोले इमान असुविधा। सब लाइन बाय लाइन धरिले गाड़ी तो এখন আসলে रास्ता ब्लक तो खुली दिले तो এতিয়া বৰ্তমান गाड़ी चलाব পাৰে আৰু ब्लक तो खुलिले गए নহলে बहुत असुविधा आছিলে। इया भाঙি दिले চাওক তাৰ পৰা ইয়ালৈ डायरेक्ट ब्लक কৰি থৈছিলে। এতিয়া বৰ্তমান খুলিলে গৈ এক সাইড গাড়ী চাৰি আহিব পাৰে আৰু। So सारिंगल पूरा निश्चय कमेंट दिल।
আছিলে গাড়ীখন গোটেইটো